মানে তোমার প্রেমত পড়ছো I love you. হেল্ল' গাইজ নমস্কাৰ গুড নাইট আৰু আজি ভিডিঅ'টো বনাইছো 8টা মানত আৰু মই আজি মানে বেলেগ চিষ্টেমত মই মানে হেৰি ছোৱালীক মই চেনি দিব চেষ্টা কৰিম আজি অলপমান যিহেতু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাত মই এতিয়া মানে কন্টেন্টটো অলপমান ভাবছো আৰু বেলেগকে কেনাই হয় আপোনালোকে কমেন্টত জনাব আৰু বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু চাই থাকক ভিডিঅ'টো আৰু গাইজ মানে এতিয়া মই বঢ়িয়াকে ফোন মাৰো আৰু ফোন মাৰি কিনে আপোনালোকে চাওক তো গাইজ বঢ়িয়াকে মই বহি ললো নতুনকে আৰু মোবাইলটো মই চেঞ্জ কৰি দিলো যি আজি তামান চেনি দিব লাগিব হেল্ল' অ শুনছ না এইবাৰ অ এটা কিবা কথা কবা লাগছিলা চিনি পোৱা নাই নেকি অ হেৰি কেইদিন মান আগত যে মই হাই বুলি এটা মেছেজ দিছিলো হাই বুলি যে এটা মেছেজ দিছিলো তোমাক ইনষ্টাগ্ৰাম অ ৰিপ্লাই কৰা নাই কাৰণে ফোন কৰিলো তোমাক মানে হা নাম্বাৰটো হেনকে কবাৰ পৰা খচৰি ওলাইছো আৰু হা নাম নিতুল নিতুল হেল্ল' অৰিজিনেল নিতুল নাম চিনি পাইছো না পা নাই অ তুমি আঞ্চলিক কলেজত পঢ়ো হয় না হা ক্লাছ কিমান আঞ্চলিক কলেজৰ ক্লাছ কিমান সেইটো নাজানো কিন্তু পঢ়ো না ক'বাত দেখছো দেখছো ক'বাত কিন্তু এতিয়া কথাটো হ'ল কি তোমাৰ যিটো ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামটো পেজটো চালো মই চাই কেনে বহুতে ভাল লাগছি বহুত ভাল লাগছে মানে ইনষ্টাগ্ৰাম পেজটো আৰু যিটো টাইটেল গেলা ৰাখি থৈ দিছ এই যিটো টাইটেল ৰাখছ ইনষ্টাগ্ৰামৰ বহুত পেজটো ভাল লাগছে এতিয়া মোৰ মানে ৰিলছ গেলা চাওতে মানে তোমাৰ প্ৰেমত পড়ছো টাউনিয়া ছোৱালী আনিবি কগাতি ঘটি বছৰ গাই ধন মোৰ বেলেগ কাম এনে নাই কিন্তু নাই বৰ কৰা নাই বৰ মানে হেৰি তোমাৰ কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি আছে নেকি তেনেহ'লে ময়ো চিংগেল আছিলো হা বেলেগ ইটা যি নপতে কি কৰিম মই তুমি পতে দিবা পাৰবা নেকি অ নহয় তোমাৰ পৰা অলপ সহায় ল'ম পাৰবা নেকি তুমি হেল্ল' তুমি মোক পতে দিবা নৰ নেকি নৰ মানে মই ছোৱালী গেলা চাও কিন্তু নপতে দেখোন কোন কিন্তু তোমাক কিন্তু বহুত ভাল লাগছে কিন্তু নহয় তোমাক তোমাৰ ইনষ্টাগ্ৰামৰ যিকেইটা ফটো আছে সেইকেইটা ফটোত গোটেই লাইক কৰিছো মই সঁচাই বিদ্যা লাইক কৰিছো হা ঘৰ বালিতাৰাতে বালিতাৰা নাই নহয় ভেটলামি নহয় হা এতিয়া মেইন কথাটো কওঁ মই যিহেতু সৰস্বতী পূজা 23 তাৰিখ না কি নহয় শুনা মেইন কথাটো কওঁ মানে মই
যিহেতু সৰস্বতী পূজা 23 তাৰিখে হেল্ল' যিহেতু সৰস্বতী পূজা 23 তাৰিখে 23 তাৰিখে কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড ঘূৰবা লগা মোৰ সেনকে নাই ভাবিছো তোমাৰ লগত ঘূৰিম ঐ মনে মৰম খানি মুগা খাজে বেলেগ নাই নে কি তোৰ বিদ্যা বেলেগ নাই ভাই মোক বহুত নকৰিবি দে বিদ্যা মা কচম মোৰ বেলেগ নাই সঁচা কৈছো বিদ্যা তুমি যদি চিংগল আছ হ'ব পাৰা মোৰ নাই মই চিংগল নাই মই এতিয়াও কৈছো মই চিংগল নাই তই ফাংচন নকৰিবা তোমাৰ কোনোবা বান্ধৱী চান্ধৱী আছে নেকি বান্ধৱী থাকিলেও নেদাও মই তোমাৰ তাতে সঁচাই নেদ নেদাও কি কোৱা এতিয়া হ'ব দা হা হ'ব দা এতিয়া সৰস্বতী পূজাত ঘূৰবা নৰ আজি মই তোমাৰ নাম্বাৰটো মোৰ বয়ফ্ৰেণ্ডটোক দিম লাগি হা মোৰ বয়ফ্ৰেণ্ডটোক তোমাৰ নাম্বাৰটো দিম লাগি এইবিলাক কি কৰ নকৰবা তই যদি দিবা নালাগে তো খং এটা নহয় মই লাষ্ট কথা এটা কওঁ মই নুশুনো লাষ্ট কথা এটা কওঁ নুশুনো এতিয়া ইমান খং উঠছি উঠছি বাপৰে তুমি কিন্তু খঙাল আছো কিন্তু ফটোটোত দেখছো মই দাইতা বদা অ মানে এতিয়া ৰবা ফোনটো নাকাটবা আৰে কৰ কি কৰ মই এতিয়া তোমাক কথাটো সুধি আছো এতিয়া হবা পাৰবা না নৰ এইটো আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে হেল্ল' হেৰি মানে এতিয়া হবা পাৰবা না নৰ কিবা হ'ব লাগে সঁচা বিদ্যা নৰ তোমাৰ এজ কিমান এনে তোমাৰ এজ কিমান নম্বৰটো পাইছো ৰবা নম্বৰটো পাইছো কবাৰ পৰা খস্ত্ৰে ওলাইছো হা তোমাক মই একদিন ধমধমাত লাগাল পাইছো দেখোন অ লাগাল পাইছো খুজিছো দেখোন এই ম'ম' খাবা যি দোকান খানত সোমাইছিলো বিদ্যা কৰা নাই অভদ্ৰামী দিয়া হ'ব দা তেনেহ'লে নাম্বাৰ চাম্বাৰ নেদো যদি হ'ব দা দিয়া হ'ব দা আৰু বেয়া পাইছো তোমাক নামটো অ দিয়া হ'ব দা গাইজ মানে কথাটো হ'ল অলপমান জ্বলছি নজলা নহয় কিন্তু এতিয়া মই প্ৰেংক কল বুলি কৈ দিং না নেদং আপোনালোকে কমেণ্টত জনাওক আৰু মই প্ৰেংক কল বুলি কৈয়ে দিওঁ মোৰ হিচাপত কাৰণ যিহেতু এতিয়া প্ৰেংক কল বুলি নকলে এইটো প্ৰব্লেম হ'ব না মই ভিডিঅ'টো দেং না নেদং কৈ লওঁ মানে এতিয়া ভিডিঅ'টো চাবই ক'লে আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে হেল্ল' ঐ হেৰি সঁচাই নহনা কি ইয়া হেল্ল' হেল্ল' ঐ এইটো এটা প্ৰেংক চলি আছিল এইটো এটা প্ৰেংক চলি আছিল হা মই নলবাৰীৰ কৈছো নহয় প্ৰেংক কৰছো এইটো এটা আৰু এইটো বেয়া নাপাব মানে ভিডিঅ' প্ৰেংক কল কৰি আছিলো আৰু এইটো মোৰ কন্টেন্টে হয় আৰু বেয়া নাপাব বাই বাই আৰু গাইজ আপোনালোকে ভিডিঅ'টো প্ৰেংকটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ'ত ৱেইট কৰি থাকক আপোনালোকে আৰু জয় অসম জয় জুবিন দা আৰু আপোনালোকে ভিডিঅ' গিলা শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু বাইদেউ বেয়া নাপাব ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো আপলোড কৰি দিম দিয়া বেয়া নাপাব ৰিকুৱেষ্ট কৰিছো বাই বাই জয় অসম